এটা সুসংবাদৰে পাতিবলৈ পাৰিলে আমাৰ বেছি ভাল লাগে। কিন্তু আজি যদিও এই সভাখন বাধ্য হৈ ৰাইজে পাতিবলৈ লৈছে, বিষয়ববীয়া সকলোৰ পৰা সহায় সহযোগিতা কামনা কৰি আজি আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। লাই দিয়ে সেইকাৰণে হয়, কিন্তু নিজৰ ল'ৰাটোতো মানে চবেইতো মৰম কৰিয়ে ডাঙৰ কৰিছে, তাকে এতিয়া সেইকাৰণে ভাবোঁ ড্ৰাগছৰ মেইন ভিতৰত সভাপতি মহোদয়ে কোৱা কথাটো মই ক'বলৈ গ'লে এতিয়া আজিকালি দিন আগৰ দিন আইনটো আমাৰ বদলি কৰিলে। আমাৰ আগতে যিটো এক আছিলে ধন্যবাদ আমাৰ নমিতা বাইদেউলৈ, তেখেতে কৰ্মতহে বেছি কিবা এনেকুৱা আমাৰ পৃথিৱীত চব বস্তুৱে দুটা ছাইড আছে, ভাল আৰু বেয়া। বেয়াটো বাদ দি যদি আমি ভালটো গ্ৰহণ কৰোঁ, তেতিয়া আমি কোনেও ইমান হ্ৰাস দিয়ে। আজি আমি বাৰে বাৰে কৈ আছে 1000 টকা ড্ৰাগছ খাব পাৰিব। ড্ৰাগছটো এনেকুৱা বস্তু হৈছে যে সেইটোৰ পৰা মানুহ নমৰে মানে আনক মাৰে, ঘৰখনৰ সকলোকে মাৰে। লাই দিয়ে সেইকাৰণে হয়, কিন্তু নিজৰ ল'ৰাটোতো মানে চবেইতো মৰম কৰিয়ে ডাঙৰ কৰিছে, তাকে এতিয়া সেইকাৰণে ভাবোঁ ড্ৰাগছৰ মেইন ভিতৰত এতিয়া চবেই মিলি আমি মাদক দ্ৰব্য নিবাৰণৰ সেইটো ভুল কৰিয়েই থাকিব। আমাক লাগে এটা দৃষ্টান্তমূলক শাস্তি, যি শাস্তিটোৰ যোগেদি তেখেতে 2 দিন বা 4 দিন গম পায়, তেখেতৰ পৰিয়ালটোৱে অনুতপ্ত হয়। কাৰণ আজি পানী পইচা কি